হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি কথা পাতিম ডিম্পুদাৰ লগত কিদৰে ভিডিঅ' বনালোঁ আৰু ডিম্পুদাই কি ধৰণে ঘৰত সকলো ধৰণৰ ভিডিঅ' বনায় আৰু তেওঁ বাহিৰতো গ'লে যি ধৰণে ভিডিঅ' বনায় সেই সকলোৰ ওপৰত ডিম্পুদাৰ লগত আজি এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো চাই আপোনালোকে বহুতেই ভাল পাব যে আপোনালোকৰ ডিম্পুদাৰ ওপৰত যি থকা ভালপোৱা আৰু তাতকৈ বেছি বাঢ়ি যাব। ডিম্পুদাই কি ধৰণৰ ভিডিঅ' বনায় আৰু তেওঁ কেনেদৰে সেইবোৰ এডিট কৰি পেলাই সকলোবোৰ ভিডিঅ' পোষ্ট কৰে আৰু আপোনালোকৰ দেখিবলৈ পাব যে ডিম্পুদাৰ যি কথাৰ আওভাও এই সকলোবোৰ আপোনালোকে এই ভিডিঅ'টোত আজি সকলো দেখা হ'ব। চ' বেছি দেৰি নকৰি ভিডিঅ'টো চাই থাকক। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বটল 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 সেই বস্তু এইটো দেখিছে আপোনালোকে বটল। এই বস্তু আপোনালোকে দেখিছে এইটো বটল। এইটো বটল মিঠাতেলৰ বটল নহয়, কিন্তু এইটো মিঠাতেল নাই। ইয়াত আছে আপোনাৰ মৌ। এই মৌখিনি আমি ক'ৰ পৰা আনিলোঁ, কেনেকৈ আনিলোঁ আৰু ইয়াক আনোতে কিমান কষ্ট হৈছে আপোনালোকে চাই থাকক এই ভিডিঅ'টো। প্ৰথমতেতো সকলোৱে লংপেণ্ট চাৰ্ট পিন্ধি ৰেডি হওক ভিডিঅ'টো চোৱাৰ আগতে, নহ'লে মই দগৰা কামাৰ মই লংপেণ্ট চাৰ্ট পিন্ধি ৰেডি হৈ গ'লোঁ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দোস্তো, আজি আমি যাম সৌটো ৰাস্তাৰে গৈ ইফালে ঘূৰি আহিব লাগিব। ঘূৰি আহিলে আমি য'ত মৌ আনিব যাম সেইখিনি জেগা পাম। কি ইয়াতে দেখোন নিজে মৌ ভাঙাৰ নিচিনাহে হ'ব, যি জংঘল। মোৰ বাহালৈ মৌ কেনেকৈ কৰিছে আমি সেইবোৰ চাম এতিয়া। গোটেইবোৰ দৃশ্য আপোনালোককো দেখাম, আপোনালোকে নিশ্চয় চাব। আৰু লংপেণ্ট চাৰ্ট ভালকৈ পিন্ধি ৰাখিব, হাত ভৰিত গোটেইতে একেবাৰে কাভাৰ কৰি ৰাখিব, নহ'লে আপোনাৰ মৌ কামুৰি অৱস্থা নোহোৱা কৰি দিব। বাপৰে, চাওক না আপুনি, গোটেইফালে জংঘলেই জংঘল। এই জংঘলৰ মাজত কেনেকৈ মৌ পালন কৰিছে চাওক না আপুনি এবাৰ, কি জংঘল। মৌৰ পালন কৰা কিন্তু ধেমালি নহয় দেই। কি জংঘল চাওক আপোনালোকে, গোটেই পাহাৰৰ মাজত আহি পৰিছে এই মৌৰ বাহাকেইখন। ইয়াতে নহয় ক'ত হ'ব আৰু আপুনি এটা কথা কওঁ আপোনালোকক, মোৰ কাৰণে বোলে গছপুলি সকলো ৰুব লাগে। মোৰ গছপুলিৰ পৰা যি ফুল ওলায় সেই ফুলবোৰৰ পৰা মৌ ৰসটো ওলাই পেলাই এই মৌ বাহাত জমা কৰে, এয়ে আমি মৌ খাওঁ। তো বলক এতিয়া আমি মৌৰ বাহাত। এটা কথা কোৱাচোন, তুমি কেনেকৈ মৌবোৰ পালন কৰা আৰু ইয়াক কেনেকৈ কি একো ক'ব নালাগে নেকি? তামাম দেখোন, তামাম কাৰবাৰ দেখোন। যি কি নহওক, এতিয়া আমাক মৌৰ বাহাকেইখন দেখাই দিয়া তোমালোকে। ইয়াৰে ৰাণী মৌটো কোনটো, যোনটো আপোনাৰ গোটেইবিলাক ৰাণী মৌটো আমি ঠিক আছে দোস্তো, এতিয়া আপোনালোকক মই দেখালোঁ ৰাণী মৌ কেনেকৈ কাম কৰে আৰু ৰাণী মৌ কেনেকৈ গোটেই বাহাবিলাক বনায় আৰু বন্ধুবিলাকক চলাই আছে। এতিয়া আমি সকলো ইয়াতে খোৱা লোৱা হৈ গ'ল আৰু মৌ এতিয়া লৈ যাম। আপোনালোকেও চাই থাকক। আৰু যদি আপোনালোকে মৌ কিবা অৰ্ডাৰ দিব বিচাৰে বা মৌ ইয়াৰ পৰা নিব বিচাৰে, আপোনালোকক মই নিশ্চয় জনাই দিম কণ্টেক্ট নাম্বাৰবিলাক। সিহঁতক কণ্টেক্ট কৰি পেলাই আপুনি লৈ যাব পাৰিব। আৰু যি নহওক, মৌ এটা কামুৰিলে ইয়াতে কামুৰিছে, অলপ ৰঙা পৰি আছে। যি কি নহওক, এতিয়া মিঠাতেল লগাই দিলে ভাল হৈ যাব। কি গাঁৱলীয়া মানুহ আমি। যদি ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। আমাক নিশ্চয় জনাব যে এই ভিডিঅ'টো কেনেকুৱা পালে, তেতিয়া আমি উৎসাহ পাই আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।